প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ ঘৰত বিশ্বকৰ্মা পূজা হ'ব। তাৰ বাবেই আমি সবে মিলি যোজা চলাই আছো। আগৰ দিনা ৰাতিয়েই আমি সব চব্জি এনেকে কাটি থওঁ, যাতে পিছৰ দিনা পূজাৰ দিনা আমাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজি এই ভিডিঅ'টোৰ মাধ্যমত আমাৰ ঘৰত বিশ্বকৰ্মা পূজাত আমি কি কি কৰিলো সকলোখিনি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। আমাৰ ঘৰৰ বিশ্বকৰ্মা পূজাত সাংস্কৃতিক অনুষ্ঠানো হয়, সেইবাবেই বহুতো মানুহক ইনভাইট কৰিবলগীয়া থাকে। মোৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব পৰিবাৰৰ সকলোবোৰ সদস্যক যিহেতু মই ইনভাইট কৰিব পৰা নাই, সেই সকলৰ বাবেই এই ভিডিঅ'টো। তো গাইজ, এইটো হৈছে বিশ্বকৰ্মা পূজাৰ ৰাতিপুৱাৰ দৃশ্য। যিহেতু তলৰ ফ্লৰত পূজা হ'ব, পূজা ঘৰৰ সকলোবোৰ বস্তু তলত লৈ গৈ আছো। বাইদেউ আকৌ বহুত ৰাতিপুৱা উঠি কিনে খিচিৰি, চব্জি, পায়স, পুৰি ইত্যাদি সকলোবোৰ ৰেডি কৰিছে। সৌৱা আলপনাটো যে সেইটো মই লগাইছো বাৰু। আমাৰ ঘৰত যিমানবোৰ আলপনাৰ কাম থাকে, লক্ষী পূজাই হওক বা বিশ্বকৰ্মা পূজা, চবতে মই এই আলপনা লগাও। এইয়া আমাৰ অঞ্জলি হৈ গ'ল, এইবাৰ বাকী আছে বাহন পূজাৰ। বাহন পূজা দিয়া অৱস্থাত আপোনালোকে মোক জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰিছে আসাম ধুবুৰী ৰাণীগঞ্জৰ পৰা শেখ জেচিবি লাভাৰ, ৱেষ্ট বেংগল জলপাইগুৰিৰ পৰা মীনাক্ষী, বৰ্ণালী বৰ্মন কোকৰাঝাৰৰ পৰা, জ্যোতি দেৱী কমেন্ট কৰিছে মই বঙাইগাঁৱৰ পৰা চাই আছো, আমাক বাৰ্থডেত নামাতিলা দেখোন, হেপী বাৰ্থডে। যোৰহাটৰ পৰা বিমান হাজৰিকা, শিলবাৰী এক্সিলেন্স একাডেমীৰ পৰা এম শাহেদ, গুৱাহাটীৰ পৰা প্ৰণীতা চৌধুৰী, ইমফলৰ পৰা খাইৰুল জামাল, সুহানা ইয়াসমিন কমেন্ট কৰিছে দিদি তোমাৰ ভিডিঅ' আমাক খুব ভাল লাগে, গৌৰীপুৰ বেগুনতুলি আমাৰ বাৰী, ৰামনাথ পাৰাৰ পৰা গৌতম লিপি ৰয়, সুলতানা নাৰ্গিছ জামান কমেন্ট কৰিছে ভিডিঅ'টো চাই বহুত ভাল লাগিল, মই গৌৰীপুৰৰ পৰা চাই আছো। নুৰ আমিন কমেন্ট কৰিছে বহুত ভাল লাগিছে আপোনাৰ ভিডিঅ' চাই বাইদেউ, মই হাতীধুৰাৰ পৰা, খালাকুৰাৰ পৰা গীতা ৰয়। বিপুল দাস কমেন্ট কৰিছে হেপী বাৰ্থডে ফ্ৰম চালাকাটি কোকৰাঝাৰ, গোৱালপাৰা লক্ষীপুৰৰ পৰা জ্যোৎস্না দাস বৰ্মন, গৌৰীপুৰৰ পৰা কাশ্মীৰী ভকত, স্নেহা দে চৰকাৰ ধুবুৰীৰ পৰা। ইমান ধুনীয়া ধুনীয়া কমেন্ট কৰাৰ বাবে মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। এইবাৰ আমি খাই আছো প্ৰসাদ। আপোনালোকে বিশ্বকৰ্মা পূজাৰ দিন ক'ত কটালে তাৰ ফটো মোৰ কমেন্ট সেকশনত নিশ্চয়কৈ দিব। আৰু যদি আপোনালোকে মোৰ ৰেগুলাৰ ভিডিঅ' চাই থাকে, মোৰ ফাৰ্ষ্ট ভিডিঅ' কেতিয়া চাইছিলে মোক জনাবচোন। আৰু যদি এইটো ভিডিঅ' আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকৰ স্বাৰ্থত জনাই দিওঁ মই এজনী প্ৰফেচনেল ছিংগাৰ, ছিংগিং ৰিলেটেড বহুত ভিডিঅ' আপোনালোকে ইয়াতে পাব। লগতে মোৰ ডেইলি লাইফৰ কিছু ভিডিঅ' আপোনালোকে এই পেজত পাব। মোৰ আগন্তুক ভিডিঅ'বোৰ পোৱাৰ বাবে ফলো কিংবা ছাবস্ক্ৰাইব কৰি থব। প্ৰথম অৱস্থাত ভোগৰ প্ৰসাদ আমি খাই লৈছো। এয়া হৈছে সন্ধিয়াত ইনভাইটেড গেষ্টবোৰৰ বাবে বিশেষকে বনোৱা প্ৰসাদ। ঘৰত কিবা অনুষ্ঠান হৈ থাকিলে ব্যস্ততাৰ মাজতো মনটো ভাল লগা হৈও থাকে। আচ্ছা, আপোনালোকৰ মাজত খিচিৰি কাৰ কাৰ প্ৰিয় মোক জনাবচোন। বহুতে খিচিৰিৰ লগত মিক্স ভেজ খাবলৈ পছন্দ কৰে, মই আকৌ খিচিৰিৰ লগত পায়স খাবলৈ পছন্দ কৰো। হয় গাইজ, মোৰ চইচ বিলাক অলপ ইউনিক। ইতিমধ্যে মোৰ ভন্টি কিছুমানে আহিছে পূজা বুলি প্ৰসাদ খাবলৈ, সেই যে মোৰ বাৰ্থডেত আহিছিলে যে সেই সকলেই। এতিয়া গাইজ আপোনালোকে জনাওক মোৰ এই ড্ৰেছটো কেনেকুৱা লাগিছে। কেন ইউ বিলিভ গাইজ, এই ড্ৰেছটো মই বনাইছো। ছিংগিং, এক্টিং, ব্লগিঙৰ লগে লগে মই ষ্টিচিঙো কৰিব জানো। ভিডিঅ'ৰ প্ৰথম অৱস্থাত মই যে কৈছিলো আপোনালোকক আমাৰ ঘৰৰ বিশ্বকৰ্মা পূজাত সাংস্কৃতিক অনুষ্ঠানো হয়, এইয়া ডান্সাৰ সকল সাজি কাচি নাম দিবলৈ আহিছে। এইফালে সাংস্কৃতিক অনুষ্ঠান চলি আছে, লগতে আমাৰ গেষ্টবোৰো আহি কিনে প্ৰসাদ পাই আছে। এয়া হ'ল আমাৰ মুন ছাৰ, খুব ভাল গান গায়। থেংক ইউ ফৰ কামিং। আপোনাৰ ধুনীয়া ধুনীয়া গান শুনিম আজি, একদম বহুত গান শুনিম আজি, আপোনাৰে গান শুনিম আৰু।
ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেকেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই।